हेलो एवरीवन की खबर आपनालोकर खबर निश्चय सकलोरे भाल और बहु दिনৰ বিৰতিৰ পাছত জি জুৱাই হতে পুনৰ এটা ভিডিও স্टार्ट কৰিছো আৰু মোৰ ভিডিওটোলৈ আপোনালোকক স্বাগতম জনাইছো ইয়া হৈছে মোৰ জি জুৱাই দে আৰু দিল্লীত চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল আৰু সিহঁতেও গৈছে নৰ্থ ইষ্ট ফেষ্টিভেল উপভোগ কৰিবলৈ ইয়া মোৰ জুৱাই বহুতে চিনি পাইছে আৰু তেখেতে কি খাই আছে আপোনালোকে অনুমান কৰিব পাৰিছেনে যদি পাৰিছে লগে লগে কমেন্ট বক্সত জনাওক সিহঁতে ভিডিওখিনি মোলৈ পঠাই দিছিলে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাৰিব ভিডিওটো কেনেকুৱা লাগিলে বলক তেনেহলে ভিডিওটো মাজলৈ আগবাঢ়ো শুভ সন্ধিয়া জনাইছো সকলোকে আজি ব্লগটো স্টাर्ट কৰিছো আমি নৰ্থ ইষ্ট ফেষ্টিভেল চাবলৈ আহিছো দিল্লীত আজি কাইলৈ আৰু পৰহিলে 3 দিন 15 16 আৰু 17 নৱেম্বৰত নৰ্থ ইষ্ট ফেষ্টিভেল অৰ্গেনাইজ কৰা হৈছে আমাৰ সুপ্ৰিম কোৰ্টৰ ওচৰতে मेजर ध्यानचंद नेशनल स्टेडियमत ऑर्गेनाइज करा हुआ नॉर्थ ईस्ट फेस्टिवल ताले आहिसु कैसा लग रहा है अच्छा लग रहा है अभी स्टार्ट हुआ है हुनकाले आहिलो अकमान हुनकाले आहिलो माने ट्रैफिक पाम बोली हुनकाले आहिलो यात पार्किंग सार्किंग नाय आमार एयर कोर्टर गाड़ी कारणे सुप्रीम कोर्टर प्रेमाइसेसते गाड़ीखन थৈ পেলাই ইয়ালৈ আহিছো অকমান মই বেক ক্যামেৰা কৰি পেলাই দেখাও যে কেনেকুৱা ইয়াত আজি ফাৰ্স্ট ডে আৰু আজি আহাৰ একচুয়ালি ৰিজনটো এটো যে আজি ইয়াৰ মানে বিশেষ আকৰ্ষণ হল গৈ জুবিনক চাবলৈ আহিলো দিল্লীত জুবিন আহিছে মোৰ ঘৰৰ ওচৰলৈ আৰু মই নাহিম এটো হ'ব নোৱাৰে খুব ফেভাৰিট মোৰ কি গোটেই অসমবাসীৰ ফেভাৰিট আহি পেলাই প্ৰথমতে গোটেই ইয়াত মহিলা চাদৰ এইবিলাক ওলাইছে দেখাম মই এবাৰ ঘূৰি পেলাই আৰু অসমীয়া খানা খালো মোমো খালো চিকেন মোমো খালো অসমীয়া থালি খালো বহুত দাম মানে দাম দি পইচা দিয়াত প্ৰবলেম নাই কিন্তু একদম কম মানে 300 টকাত থালি এখনত 2 পিস চিকেন দিছে মাত্ৰ অলপমান আলু পিটিকা আৰু ভাত তথাপিতো আৰু যেটো অসমৰ পৰা দূৰত থাকো অসমৰ কিবা এটা বস্তু উলালে মানে খাও লাগে নেমু টুকুৰা মানে এনেকে ইমান টুকুৰা মান কাটি দিছে ইমান টুকুৰা মান আমিতে হাইছে আই খাবলৈ আইছা তুমি তাৰপিছত এন্ট্ৰি ফিজ আগতে ফ্ৰী হৈছিলে আমি যেতিয়া কলেজত আছিলো ইয়াত তেতিয়া আমি ফ্ৰীতে আহিছিলো নৰ্থ ইষ্ট ফেষ্টিভেল চাবলৈ কিন্তু এতিয়া এন্ট্ৰি ফিজ হ'ল গৈ 500 টকা এন্ট্ৰি ফিজ তাৰপিছত আজি অলপমান মানে খালি লাগিছে নাজানো কিয় আনকালেতো নৰ্থ ইষ্ট ফেষ্টিভেল খুব ভিৰ হয় আগতে আহু মানে থিয় হ'বলৈ জায়গা নাই আজি অলপ খালি লাগিছে এতিয়াতো 8টা বাজিছে জুবিন চাকে 9টা মানত উঠিব দেখাই যাম আপোনালোকক চাই থাকিব ভিডিওটো থ্যাংক ইউ আমাৰ আমিতে খাইছে টেষ্ট কৰিছে প্ৰথমবাৰ আপম कैसा है मट्ठी जैसा है नहीं टिक्की राइस से बनता है আপম খাইছে रे প্ৰথমবাৰ বাবে कैसा है अमित ठीक है दही का मट्ठा होता है दही निसना बोले खा बोले जेটো নৰ্থ ইষ্ট ফেষ্টিভেলত নৰ্থ ইষ্টৰ পৰা বহু বস্তু গৈছে এফালে বিকি কৰি আছে আপং মু জয় প্ৰথমবাৰ বাবে খাইছে আৰু খাই বলে দৈ নিচিনা লাগিছে তেখেত আমাৰ গুৱাহাটীলৈ আহতেও খাম বুলি কৈছে কিন্তু মইহে দিব পৰা নাছিল মোৰ কথাটো শুনি এনেকুৱা হাঁহি উঠিছে নহয় বলে দৈ দৰে লাগিছে খাই আৰু এফালে জনগোষ্ঠীয় হাসপাৰ বিলাকও গৈছে তাত সিহঁতে এক্সপ্লোৰ কৰি আছে আৰু নৰ্থ ইষ্টৰ বস্তুৰ প্ৰতি আমাৰ ছোৱালী এটা আবেগ আছে গতিকে সিহঁতে গোটেই বিলাক বস্তু চাই আছে মেখলা চাদৰ পৰা আদি কৰি বহুত বস্তু ওলাইছে আৰু মু জুৱাহিও তাত ঘূৰি আছে মেখলা চাদৰ লেনি है মেখলা চাদৰ দিলা তো এই আমাৰ গামোচা এখন বেংগলী ষ্টল নেকি আৰু এইবিলাক অৰুণাচল মণিপুৰ এনেকৈ বেলেগ জেগাৰ ওলাইছে এই খানাখিনি দেখাম গাহৰি পাই আছে গাই গাহৰি মাংস চিকেন গাহৰিটো খাব নোৱাৰো বাৰু মই নাখাওঁ গাহৰি হাঁহ তাৰপিছত এয়া হ'ল মেঘালয়ৰ ষ্টল মেঘালয়ৰ পৰা আহিছে শ্বিলং বংবাই আমি বংবাই क्या खाया आपने बताओ मैंने कुछ नहीं खाया खाया है
নৰ্থ ইষ্টৰ পৰা বিভিন্ন খাদ্য সম্ভাৰো গৈছে এয়া বুটকুৰ পিঠা পনা আছিলে দেই এইবিলাকো সিহঁতে চাইছে কিবা কিবি কিনিছোঁ বুলিও কৈছে বাৰু যে কি নহওক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ ভিডিঅ' আৰু সিহঁতেও যিমানখিনি পাৰিছে ভিডিঅ'খিনি কৰি মোক দিবলৈ চেষ্টা কৰিছে যিহেতু বহুত লাউড মিউজিক চলি আছে তাতে আৰু মই মিউট কৰি দিছোঁ এয়া জোৱাইও বিভিন্ন ষ্টলবিলাক চাই আছে সি যিহেতু প্ৰথমবাৰ কাৰণে বুটকুৰ গৈছে নৰ্থ ইষ্ট ফেষ্টিভেললৈ মই নাজানো বিয়াৰ পাছত প্ৰথম এইটো নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছে নেকি আৰু আগতে যিহেতু ভিডিঅ'বোৰ কৰা নহয় তেতিয়া মই ইমানখিনি গম নাপাওঁ আৰু এইবাৰ যিহেতু ভিডিঅ' কৰিছে গতিকে গোটেইখিনি গম পাইছোঁ ইও খুব বোলে এনজয় কৰিছে বোলে দেই নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈ পেলাই খুব ভাল লাগিছে বুলি কৈছে নৰ্থ ইষ্ট ফেষ্টৰ চিফ গেষ্ট হিচাপে আহিছে আমাৰ পবিত্ৰ মাৰ্ঘেৰিকা তেওঁ এতিয়া বন্তি প্ৰজ্বলন কৰিলে বহুত মানুহে মেখেলা চাদৰ পিন্ধি আহিছে কিন্তু মই নিপিন্ধিলোঁ মানে কি বহিবলৈ চিষ্টেম নাই থিয় হৈ থাকিব লাগিব ভৰি বিষাব সেইকাৰণে নিপিন্ধিলোঁ সঁচাকৈ জুবিন গাৰ্গ বুলি ক'লে এটা আমাৰ আবেগ নহয়নে আমাৰ এটা অনুষ্ঠান হয় তেখেত আমাৰ বাবে গতিকে তেখেতৰ গীত শুনিলে কোনো মানুহৰে মন ভাল নলগাকৈ থাকিব নোৱাৰে অসমীয়া সংগীত জগতৰ তেখেত যেন এটি ধ্ৰুৱতৰা তেখেতৰ অবিহনে আমাৰ সংগীত জগতখনেই যেন আধৰুৱা এনেকুৱা লাগে যিয়ে যি নকক লাগে জুবিন গাৰ্গ বুলি ক'লে কিবা এটা মানে মনটো ভাল লাগি যায় তেখেতৰ গীত শুনিলে তেখেতৰ কথা সকলোবিলাকেই ভাল লাগে তেখেতৰ গীতত সকলোখিনি পোৱা যায় প্ৰেম ভালপোৱা আবেগ অনুভূতি বিষাদ সকলোখিনিয়ে তেখেতৰ গীতৰ মাজেদি আমি লাভ কৰিব পাৰোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ মই অকণমান এডিট কৰি দিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাব যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহি আছে তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ লাভ ইউ অল